ভণ্টি তুমি কালে চাই আছা আৰু ৰাতিখনে অকলে অকলে তুমি ৰাস্তাৰ মাজত তুমি অকলে অকলে কাক চাই আছা চাওঁ মোৰ ফালে ঘূৰি চাওঁচোন ঘূৰিছো ইমান ধুনীয়া লাগিছে আৰু অকলে অকলে ৰাতিখন বা ছোৱালীজনী অকলে অকলে থাকিব লাগে নে ৰাস্তাৰ কাষত ভণ্টি তোমাৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নাই যদি তোমাৰ বয়ফ্ৰেণ্ড নাই তেতিয়া মই ভাল পাওঁ তোমাক চাওঁ আকৌ এইফালে চোৱাচোন ইমান ধুনীয়া ছোৱালীজনী ৰাতি অকলে অকলে কোনে এৰি থৈ যাব লাগেনো বাৰু ইমান ধুনীয়া ছোৱালীজনী বাৰু ৰাস্তাত অকলে এৰি থৈ যাব লাগেনে ব'লা আমাৰ ঘৰত বোৱাৰী এজনী কমি আছে মই এতিয়া এই 40 বছৰ ভৰি দিওঁ ছোৱালীয়ে বিচাৰি পোৱা নাই আৰু তুমি আজি ৰাতি এখন অকলে অকলে অনাই বনাই ঘূৰিব নালাগে নহয় আমাৰ বুঢ়ী মাজনীয়ে কৈ থাকে ছোৱালীজনী লৈ আহ মই থাকোঁতে বিয়াখন খাই যাওঁ যদি দুৱান বেয়া নোপোৱা তেতিয়া তোমাক আজি মই এই সেন্দুৰ টেমাটো লৈ আহোঁগৈ নেকি বাদ দিয়া সেন্দুৰ টেমাটো পাছত দিম তুমি প্ৰথমতে আমাৰ ঘৰলৈ ব'লা ভণ্টি শুনিছা নাই ভণ্টি এজনী কলা নেকি বাৰু মই ইমান দেৰি কৈ আছোঁ শুনা যে কলা নে বোবা কথা পাতিব নাজানে এই ৰাতিখন মই চোলা অকণ বেছি হ'ল নেকি বাৰু নে বেলেগ কিবা দেখিছোঁ বৰ বেয়া কথা হ'ল ভণ্টি তুমি কলা নেকি যদি তুমি কলা নহয় তুমি এইফালে চোৱা আকৌ মই তোমাৰ কাৰণে ৰখি আছোঁ আৰু তোমাক দেখি মোৰ ভাল পাওঁ লাগি গৈছে ন আৰু যদি তুমি ভাল পাই দিওঁ তেতিয়া মই আজি তোমাক বোৱাৰীকে লৈ যাম কোৱা কিবা এটা তুমি চকুৱে নুশুনা নেকি মই ইমান দেৰি কৈ আছোঁ তুমি শুনা নাই যে মই একদম মানে মন নাখাওঁ গম পাইছা নাই আজি অকণমান খাই আহিলোঁ আৰু যেনিবা এনেই সদায় নাখাওঁ খাই বৈ যেনিবা বেছিকৈ ঘৰত নাযাওঁ দেই মানে দৰ্জা খুলি নিদিয়ে যে মোক আইতাই এই ভাল ঘৰ এটা আছে খেৰ ঘৰ এটা আছে মন গ'লে তাতে শুই থাকোঁ আৰু তোমাক যদি বিয়া কাৰণ নিওঁ নহয় তেতিয়া কিন্তু মই মন নাখাওঁ আকৌ চিন্তা কৰিব নালাগে তুমি এইফালে মাত এষাৰ দিয়াচোন মই ৰৈ আছোঁ ইমান দেৰি চোৱাচোন ইমান ধুনীয়া হেণ্ডচাম ল'ৰাটো এইজনী ভাগৰ মাত বোল নাই উঠাই লৈ যামগৈ ৰহ বাপেকে যোৱা নাই ঘৰত পদটো দিয়াৰ পাছতে মই জনাম বাপেকে ভালেই হ'ব দে ছোৱালী বিচাৰি আছিলোঁ ধুনীয়া ছোৱালী ৰাতি পালে যেতিয়া মই বেলেগকৈ বোৱাৰী বিচাৰি থাকিব নালাগে উঠাই লৈ গুচি যাম চিকতা এজনী ছোৱালী নহয় এজনী দেখোন পোষ্টাৰহে পোষ্টাৰহে মাৰি থাকে দেখোন মই এনেই এলা ভাবিছোঁ ওলাই এনেই মই মাথা গৰম কৰিলোঁ এনেই মই ভাল পাই ছোৱালীজনী দেখিছানে এই ৰাস্তাৰ কাষত পোষ্টাৰ আহি থাকে মই আকৌ মদ খোৱা নিচাত গমেই নাপাওঁ যে এখন পোষ্টাৰ বুলি বৰ বেছি নিচা হ'ল নেকি মই আজি যাওঁ খেৰ ঘৰতে শুই থাকোঁ এনেও ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে ভিতৰতে শুই থাকোঁ যাওঁ খেৰ ঘৰৰ ভিতৰতে ভণ্টি বেয়া নাপাবা মই আকৌ ভণ্টি বুলি কৈছোঁ দেখোন পোষ্টাৰহে কোনো নাই তাকে ভণ্টিজনী বুলি ভাবি আৰু ক'লোঁ আৰু দেই অকণমান দুটাই নধৰিবা ফটোখনকে ভালকৈ পেলালোঁ আৰু কি ক'বা বলা জীৱনৰ বাৰু বোলো অকল যদি ভাল পায় মাৰি দিব সাবস্ক্রাইব মাৰি দিব দেই বাই বাই বাই